নমস্কাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ চুৱাৰী আমাৰ মাজৰ পৰা প্ৰিয় দিনৰ দিশি দাস জনপ্ৰিয় ইউটিউবাৰ কিহৰ কাৰণে মৃত্যু হৈছে আমাৰ হাতৰ পৰা জানিব দিয়া নাই চুৱাৰীতা তুমি য'তে আছা সুস্থ শান্তি থাকা তোমাৰ ওপৰত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এয়ে আছে মোৰ চেনেল ফ'ল' কৰা বন্ধ কৰক। আমাৰ চেনেলটো যদি প্ৰথমবাৰ আছে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট জনাব। বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। জনপ্ৰিয় ইউটিউবাৰ আমাৰ মাজৰ পৰা প্ৰিয় দিনৰ দিশি দাস আমাক এৰি পেলাই কিয় বেছি দিন জীয়াই থাকিব নোৱাৰা। জনপ্ৰিয় ইউটিউবাৰ তুমি য'তে আছা চুৱাৰীতা তুমি য'তে আছা সুস্থ শান্তি থাকা তোমাৰ ওপৰত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এয়ে আছে মোৰ চেনেল ফ'ল' কৰা বহুদিনৰ আগৰ পৰা মই দেখা পাইছোঁ ভিডিঅ' বনোৱা কম দিনতে জনপ্ৰিয় হৈ দিছিলি 20টা ভিডিঅ'। চুৱাৰীতা তুমি য'তে আছা সুস্থ শান্তি থাকা তোমাৰ ওপৰত মই শান্তি কামনা জনাইছোঁ। ভগৱানৰ ওচৰত বন্ধ কৰক। কিহৰ কাৰণে মৃত্যু হৈছে জানিব দিয়া নাই। আমাৰ চেনেল ফ'ল' কৰা কিহৰ কাৰণে মৃত্যু হৈছে জানিব দিয়া নাই। চুৱাৰীতা তুমি য'তে আছা সুস্থ শান্তি থাকা তোমাৰ ওপৰত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। জয় অসম।